হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। একচুৱেলি এইটো মই একো ধৰণৰ ব্লগ বনোৱা নাই আজি, মই বনাম বুলি ভাবাও নাছিলোঁ। একচুৱেলি মই আহিছিলোঁ হাতীগড় চাৰিআলিৰ এটা ATMত পইচা অলপ ওলাবৰ কাৰণে। কিন্তু আহি পইচাটো উলিওৱা হোৱাৰ পিছতে দেখিলোঁ বম ডাঙৰ এটা বৰষুণ দিছে। মই ইয়াতে হাৰ্ডলি 5 মিনিট সময় ৱেইট কৰিলোঁ আৰু ৱেইট কৰি দেখিলোঁ মানে গোটেই একদম চবফালে বৰষুণ, আৰু সেই বৰষুণৰ পানীত গোটেই নালা ভৰ্তি হৈ গৈছে আৰু বানপানীৰ সৃষ্টি হৈছে। সাধাৰণ বৰষুণ যদি এনেকৈ বানপানী হ'বলগীয়া হয়, হৈছে আৰু অসমখনত। যিকেইজন মানুহ মানে তিনিআলিৰ ফালে যাম বুলি ভাবিছিল, জু তিনিআলিৰ ফালে, তেওঁলোকে পানীৰ কাৰণে যাব নোৱাৰিলে। সেইটো কাৰণে আকৌ ৰিটাৰ্ণ হৈ গৈছে এনেকৈ অম্বিকাগিৰি নগৰ হৈ যাবৰ কাৰণে। আগতে ইমান বেছি বানপানী হোৱা নাছিলে এইখিনি জেগাত, কিন্তু এতিয়া বানপানীটো বহুত বেছি হৈছে এইখিনি জেগাতো। আগতে হৈছিলে কিন্তু কম পৰিমাণে হৈছিলে। এতিয়া মেইন কাৰণটো মানে মোৰ মতে এনেকুৱা যেন লাগে, কাৰণ নালাবিলাকত গোটেই মাটি ভৰ্তি হৈ গৈছে, জাবৰবিলাক ভৰ্তি হৈ গৈছে, আৰু মানুহবিলাকেও সচেতন নহয়। কাৰণ আহি দোকানবিলাকৰ হওক বা বেলেগ মানুহ কিছুমান হওক, ডাষ্টবিনবোৰে নালাতে পেলাই দিব জাবৰবিলাক, আৰু সেইবিলাকতো উঠি যাব নোৱাৰে ক'তো। যিমানখিনি পাৰে যায়, আৰু নোযোৱাখিনি তাতে উঠি যায়, যাৰ কাৰণে অলপমান বৰষুণ দিলে বানপানী হয়, আৰু বানপানী হোৱাৰ ফলত এনেকুৱা ধৰণৰ সৃষ্টি হয়, কিছুমান যাতায়াতৰ সৃষ্টি হৈ যায়। তো আমি এইবিলাক অলপমান পাৰিলে ৰখাবৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু আমি নিজে অলপমান সচেতন হ'ব লাগে যাতে এনেকুৱা একো নহয় ফিউচাৰ। নহ'লে আমাৰতো বৰ্তমান যেন তেন, কিন্তু আমাৰ ফিউচাৰত যিটো জেনেৰেশ্যন আহিব তেওঁলোকৰ কাৰণে ডাঙৰ প্ৰব্লেমৰ সৃষ্টি হ'ব পাৰে। বাকী যেন হওক কিয়, বানপানী উপভোগ কৰক এতিয়া আপোনালোকে।